নমস্কাৰ বন্ধুসকল, আজি আমাৰ মাজত উপস্থিত আছে পাবজি ভাৰ্চেছ ফ্ৰী ফায়াৰ। এইটো হ'ল পাবজি প্লেয়াৰ, ইয়াৰ নাম হ'ল ফেবলু, আৰু এইটো হ'ল এলেং, ই হ'ল ফ্ৰী ফায়াৰ লাভাৰ। এলেং, তুমি কোৱা পাবজি যোৱাত তোমাৰ কিবা ক'বলগীয়া আছে নেকি? মই এটাই গৌৰৱ কৰিব পাৰোঁ, পাবজি জন্ম হোৱাৰ পৰা আজি মৃত্যু হৈ গ'ল, আজিলৈকে মই পাবজি মোবাইলত ইনষ্টলেই কৰা নাই। বাহ বাহ, ধুনীয়া কথা এইটো। এলা এটা ভাবি মোৰ বেয়া লাগি আছে যে এলা পাবজি খেলা আপি গ'লে আৰু এই আপা মানুহৰ জীৱন ধ্বংস কৰিব আহিব। এইটো বেলেগ লেকচাৰ দিয়ে বে। তুমি আৰু কিবা ক'বা নেকি? কম তো, মই পাবজি গিলা এখন গান বনাইছোঁ। কেনেকুৱা গান এবাৰ শুনাব নেকি? আমাৰ দৰ্শকবিলাকে ৰৈ আছে। ৰাইট, 100% ৰাইট। গাঁৱৰ ৰাস্তাই চিল্লাই গোৱাম গানখন মই। আচ্ছা ঠিক আছে, তেতিয়াহ'লে ষ্টাৰ্ট কৰা গানখন, হয়নে নহয় দৰ্শকসকল? যি হ'ল ভালেই হ'ল, পাবজি গান বন্ধ হ'ল, আমাৰ গাঁওখন বাচি গ'ল। ৱাও, অতি সুন্দৰ গানখন। আৰু এলা পাবজি প্লেয়াৰ গিলে এই ফ্ৰী ফায়াৰ আহি লাগব, আৰু এই ফ্ৰী ফায়াৰ গতকো এই পচাই পেলাব। বাঘে কেতিয়াও ঘাঁহ নাখায়, আৰু পাবজি প্লেয়াৰে কেতিয়াও ফ্ৰী ফায়াৰত নাযায়। কেঞ্জি ফাৰিল বুলি পাবজি প্লেয়াৰক চেমিজ পিন্ধা বুলি ভাবছা নেকি তুমি? হা, ভালে তোৰ ডাইলগ বন্ধ কৰা যদি কৰ, নহ'লে তোৰ খপৰা উলে ফুটবল খেলাম। নাপায়, কি নাপায়? টাকা দিলে চব পায়। কন্ট্রোল ভেবলি, কন্ট্রোল বহুত ধৈর্য পার হয়ে গেছে, আরো মোক রাগ তুলি নিবি তুমি। ডাইলগ না থাকে বেটার, কি কইতে মনে লাগিলে লুডু খেলাম, তথাপিও ফ্রি ফায়ার নেখেলাম আমি। আচ্ছা ঠিক আছে তুমি দুজনে চুবাই থাক, মই বুঝাম রবিবার, দর্শকসকলে বেয়া পাব না আমাক। নকৰো, আজি এইখিনিতে সমাপ্ত জনালো। আজিৰ এই প্ৰগ্ৰামটো বেছি ইমান ভাল নহ'ল। ধন্যবাদ বন্ধুসকল।